kacharli atum aphan kerap kepajirdun pulote kacharli atum ta ansose kacharli anathu kepaprangdun ji aphan mathadu sonsi preni phaing koraner kebarni Phuloni constituency arlo Phuloni higher secondary school along ingdengsir kep lo kacharli o somar atum aphan MLA dorsing ronghang arideng pen akejoi pen cycle keron pon labangso cycle keron pona mailong kacharli apiapo guardian satuma phan phaponsi bang phokep sose soarlo la pen sopin sotuma phan ron pachetang pon bang solong MLA dorsing ronghang local EM kangbura kiling langhin constituency EM bili mohan khaklari la pen monindra be Phuloni higher secondary school principal la pen lo charli ausomar apiapo atum chetongdun অসম চৰকাৰৰ উদ্যোগত প্ৰত্যেকটো স্কুলৰ ক্লাছ 9 ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া চাইকেল বিতৰণৰ কাৰ্যসূচী ইতিমধ্যে ৰাজহুৱা হিচাপে বা ৰাজ্যিক হিচাপে বা ডিষ্ট্ৰিক্ট হিচাপে চিফ মিনিষ্টাৰ বা মিনিষ্টাৰ বা আমাৰ CM তেওঁলোকৰ যোগেদি ডিষ্ট্ৰিবিউট কৰা হৈছে। এতিয়া প্ৰত্যেকটো স্কুলত তেওঁলোকে নিজৰ হিচাপে ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ গৈছে। আজি ফুলনি হাইস্কুলত ডিষ্ট্ৰিবিউশ্যনত আপোনালোকক নিমন্ত্ৰণ দিছে। লাংহিনৰ MEC তথা কাৰ্জন টমাছ কাউন্সিলৰ EM মোহন ডাঙৰীয়া আৰু কাৰ্জন টমাছ কাউন্সিলৰ MEC ফুলনি MEC EM কাৰ্জন টমাছ কাউন্সিল কামৰা কিলিং ডাঙৰীয়া লগতে সমাজ সেৱক আৰু আমাৰ এই শিক্ষক প্ৰধান শিক্ষক লগতে সমস্ত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোক লৈ পেলাই আজি চাইকেল বিতৰণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অকল কিতাপ ইউনিফৰ্ম মিড ডে মিল খিনিত সীমাবদ্ধ নাথাকি দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰী দুখীয়া ছাত্ৰ ছাত্ৰীসকলক চাইকেল বিতৰণৰ যি কাৰ্যসূচী হাতত লৈছে আমি চৰকাৰক শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুতো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আঁচনি ল'বলৈ চৰকাৰৰ যথেষ্ট সিদ্ধান্তবিলাক আছে, সেইখিনি পৰ্যায়ক্ৰমে ৰূপায়ণ কৰি যাব। আৰু আমি সুস্থ নাগৰিক শিক্ষিত নাগৰিক গঢ়িবলৈ কাৰণে চৰকাৰে যিখিনি প্ৰয়াস বা চেষ্টা হাতত লৈছে ই শলাগ ল'বলগীয়া। গতিকে আজি এইখিনি কাৰ্যসূচীত আপোনালোকক নিমন্ত্ৰণ কৰি ছাত্ৰ ছাত্ৰীসকলক গাৰ্জেন সমস্ত সন্মুখত আমি যাতে বিতৰণ কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু নিশ্চিতভাৱে ল'ৰা ছোৱালীসকলে এই চাইকেলৰ যোগেদি তেওঁলোকে লাভান্বিত হ'ব এইখিনি। Phuloni pendir chuna rongpi karbing long life